আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম। গাইজ সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। তো আজি এতিয়া আছোঁ মই জিমত, এইফালে জিমটো এইফালে আছে আৰু মোৰ লগত আছে হিমাংশু। কিবা কওঁ হাই কৈছে গাইজ, সিদিনা আগৰ ভিডিঅ'টোত কৈছিল গাইজ, তাৰপিছত আজি হাই বুলি কৈছে। তো অলপ আগতে গাইজ কৈছিল আগৰ ক্লিপটোত, তাৰপিছত কৈছে ভালকৈ কওঁ গাইজ, সেই ক্লিপটো ডিলিট কৰি পেলালোঁ আৰু নতুনকৈ ক্লিপ লৈ আছোঁ ইয়াৰ কাৰণে গাইজ। দিনে উল্টা পাল্টা মাহালে নুগুচে ইয়াৰ লগত। তো আৰু এয়া আছে মোৰ হাতত কেমেৰা ষ্টিকডাল, জিমৰ ভিডিঅ' বনালে কেমেৰা ষ্টিক লাগে আৰু পানী বটল আছে, জিম টিম কৰিম। আৰু টাইটেল থাম্বনেইল সকলোখিনি চাই আপোনালোকে গম পাইছে কি আমি এটা ৰাইড কৰিম। তো সিমানটো নকৰে এই সৰু ছোৱালী, তো মোৰ লগৰ কেইজনৰ লগত কৰিম ৰাইডটো। তো ৰাইডটো ক'লৈ কৰোঁ কি কৰোঁ ভিডিঅ'টো একদম শেষলৈ কৈ আছোঁ। তো শেষলৈ চাই থাকিব, শেষত কম ভিডিঅ'টোৰ। আৰু এতিয়া জিম কৰিম অলপ, আপোনালোককো দেখুৱাম কি এক্সাৰচাইজ কৰোঁ, কেনেকৈ কৰোঁ ঘৰতে, আপোনালোকেও কৰিব পাৰিব মজাকৈ। তো ভিডিঅ'টো চাই থাকক। এইটো হৈছে জিমটো। তো বতৰ মজা কৰি আছে, বতৰ মজা। তো কথা নাই, জিম টিম কৰিব পৰা হৈছে এইকেইদিন। তো তাৰ আগতে এটা চিনেমেটিক দিওঁ, চিনেমেটিক দিলে ভিডিঅ'টো অলপ মজা লগা হয়। তো চিনেমেটিকটো চোৱাৰ পিছত দেখুৱাই আছোঁ জিমৰ এক্সাৰচাইজ কৰাটো, চাই থাকক। আপোনালোকে চালে তো এতিয়া অলপ এক্সাৰচাইজ কৰোঁ, বেছি ভিডিঅ'টো দীঘল কৰি নাথাকোঁ, এক্সাৰচাইজ কৰোঁ। তো আপোনালোকক দেখুৱাওঁ, ভ্লগ কৰাতে এইফালে জিম টিম কৰাই নহ'ব গাইজ। তো চাই থাকক ভিডিঅ'। তো গাইজ আজি বাইচেপ ৱৰ্কআউট কৰিম আৰু লগতে ট্ৰাইচেপ ৱৰ্কআউট কৰিম। যোৱাকালি চেষ্ট ৱৰ্কআউট কৰিলোঁ, তো বাইচেপ আৰু ট্ৰাইচেপ মই একেলগে ৱৰ্কআউট কৰোঁ। তো আপোনালোকক দেখুৱাওঁ আপোনালোকে কেনেকৈ ঘৰতে কৰিব পাৰিব, এই ডাম্বেলৰ সহায়ত নাইবা ইটাৰ সহায়তো আপোনালোকে ৱৰ্কআউট কৰিব পাৰিব। তো চাই থাকক ভিডিঅ'টো গাইজ। এতিয়া এই বাইচেপ আৰু ট্ৰাইচেপ ৱৰ্কআউট কৰাৰ আগতে মই কেইটামান পুছআপ মাৰিলোঁ। তো পুছআপ মাৰাৰ পিছত বডিটো অলপ গৰম হৈ যাব, তেতিয়া এক্সাৰচাইজ কৰিবলৈ ভাল হ'ব। তো এতিয়া পুছআপ মাৰিম, এইবোৰ ইটা পাৰি লৈছোঁ ইয়াত দেখিছে। তো ইয়াত পুছআপ মাৰিম। তো চাই থাকক ভিডিঅ'টো গাইজ। এতিয়া এই ইটা দেখিছে আপোনালোকে, এই ইটা দুটাৰে কেনেকৈ বাইচেপ ৱৰ্কআউট মাৰোঁ আপোনালোকক দেখুৱাম। আপোনালোকৰ ঘৰত যদি এই ডাম্বেল নাই তেতিয়াহ'লে এই ইটাৰেও বাইচেপ ৱৰ্কআউট কৰিব পাৰিব। তো বাইচেপ ৱৰ্কআউট এনেকৈ কৰিব। তো ডাম্বেলবোৰ নৰ্মেলি যেনেকৈ দাঙে তেনেকৈয়ে এই ইটা সেও দাঙিব পাৰে, এনেকৈ ইটা দাঙিও বডি বনাব পাৰে। তো চাই থাকক, এনেকৈ দাঙিব মজাকৈ। তো দেখিছে তো গাইজ, দেখা পালে বাইচেপ ৱৰ্কআউট কেনেকৈ কৰিলোঁ। তো বেছিকৈ দেখুৱাই নাথাকোঁ, আজি ইটাৰে কেনেকৈ কৰিব পাৰে সেইটোৱে দেখুৱাম। আৰু এতিয়া ইটা লৈছোঁ, এইবাৰ ইটা লৈছোঁ এটা। তো এইবাৰ কৰিম এই ট্ৰাইচেপ ৱৰ্কআউট। তো ট্ৰাইচেপ ৱৰ্কআউট কেনেকৈ কৰে তো চাই থাকক। তো হাতখন এনেকৈ ল'ব, তাৰপিছত হ'ব তো এনেকৈ। তো দেখিছে আপোনালোকে ট্ৰাইচেপত মজাকৈ লাগিছে। তো এনেকৈ ইটাৰেও ঘৰতে বাইচেপ ট্ৰাইচেপ আপোনালোকে বনাব পাৰে। তো এনেকৈ বাইচেপ ট্ৰাইচেপ ইটাৰে মাৰিব পাৰে। তো বেলেগ দিনা ডাম্বেলবোৰেৰে কেনেকৈ মাৰে দেখুৱাম। তো ভিডিঅ' বনাই থাকিলে এক্সাৰচাইজ কৰিবলৈ অলপ ডিষ্টাৰ্ব হয়। তো এনেকৈ এক্সাৰচাইজবোৰ চিৰিয়েলি মই কৰিলোঁ, বাইচেপ আৰু ট্ৰাইচেপ ৱৰ্কআউট কৰিলোঁ। তো তাৰপিছত লগ পাই আছোঁ ভিডিঅ'। মজাকৈ ৱৰ্কআউট কৰা হৈ গ'ল। তো বাইচেপ দেখিছে, বাইচেপ ট্ৰাইচেপ সকলো ৱৰ্কআউট কৰিলোঁ। তো বতৰটো এতিয়া মজা হৈ আছিল। তো আৰু এতিয়া মেঘ দিলে বতৰটো অলপ। তো আৰু ৰাইডটোৰ কথাটো আপোনালোকক ক'ম বুলি কৈছিলোঁ। তো ৰাইডটো হ'ব অহা ৰবিবাৰ, আজি হৈছে শুক্ৰবাৰ, এই ৰবিবাৰে হ'ব। তো ৰাইডটো হ'ব আমাৰ বাক্সা ডিষ্ট্ৰিক্টৰ নিকাচিত অৱস্থিত। তো নিকাচিত অৱস্থিত তো দাৰাগাঁও বুলি, তালৈ যাম। তো তাত বঢ়িয়া নিজৰা আছে, পাহাৰ আছে। তো দেখুৱাম, সেই ভ্লগটো চাবলৈ নাপাহৰিব। আৰু আপোনালোকে আগলৈ ছাপোৰ্ট কৰি যাওক। তো আপোনালোকে এটা দুটাকৈ ছাবস্ক্ৰাইব কৰি আছে, তো বহুত ভাল লাগিছে, উৎসাহ পাইছোঁ আগলৈ ভিডিঅ' দি যাবলৈ। সেইকাৰণে আজিও ভিডিঅ' বনাই আছোঁ। যদি আপোনালোকে ছাপোৰ্ট নকৰিলে হয় কেনেকৈ ভিডিঅ' বনালোঁ হয়। তো আহি আছে নতুন ভিডিঅ', তো সেই নতুন ৰাইডৰ ভিডিঅ'টোত মৰম দিব বুলি আশা ৰাখিলোঁ। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল। টাটা, বাই বাই।